forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in a magic way. Whenever I see you, all I can think is my summer love. Been waiting for you, my love, my summer love. Everyone, welcome to my another video. So, আজি মই যাব ওলাইছো এঠাইলে মানে আমি লাঞ্চ কৰিবলৈ যাম মই আৰু মোৰ লগৰ ষ্টাফখিনি সো মই ভাবিলো আপোনালোককো দেখুৱাও যে আমি কলৈ যাও আৰু তাত কি খাওঁগে যাতে কেতিয়াবা আপোনালোকেও যদি গুৱাহাটী আহে তেন্তে তালে যাব পাৰে আৰু তাৰ ফুডটো আপোনালোকে এনজয় কৰিব পাৰে সো এতিয়া আমি অলৰেডি উবেৰ বুক কৰিলো সো মই আপোনালোকক দেখুৱাও আমি কোন পিনেৰে আৰু কলৈ যাও যেহেতু মই এতিয়া নামটো নকওঁ তালে যোৱাৰ পিছত মই আপোনালোকক দেখুৱাই দিম সো মই আশা কৰো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব তেন্তে ঠিক আছে আজিৰ ভিডিওটো আৰম্ভ কৰো সো এতিয়া আমি গৈ আছো আমাৰ ডেষ্টিনেশ্যনলৈ সেইখিনি অলমোষ্ট গণেশগুৰি পালো সো গৈ আছো আপোনালোকক দেখুৱাম আমি কলৈ যাওঁ সো ভিডিওটো আগলৈ চাই থাকিব আৰু এইটো হৈছে গণেশ মন্দিৰ বহুতে চাগে চিনিয়ে পায় সো এইফালে গৈ এয়া আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ এয়া হৈছে মিচিং কিটচেন সো আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু ইয়াৰ ডেলিচিয়াছ ফুডটো এনজয় কৰিব পাৰে ঘূৰিবলগীয়া হোৱাই নাই দেখোন সো ফাইনালি পাই গলোহি আৰু এতিয়া অৰ্ডাৰ দিও খাবলৈ আমাৰ অৰ্ডাৰ দিয়া হৈ গ'ল এতিয়া আহি পোৱালে ৱেইট কৰি আছো আৰু এয়া মোৰ কলিগ জুমি আৰু এইকেইজনো হৈছে মোৰ ষ্টাফৰে সো আমি সকলোৱে একেলগে লাঞ্চ কৰিম এতিয়া সো অৰ্ডাৰবোৰ আহি গ'ল আৰু এতিয়া সকলোৱে খোৱাত বিজি সো এনেদৰে লাঞ্চ ষ্টাৰ্ট কৰি সো লাঞ্চত বহুত বস্তুৱে আছিলে চিকেন দেন ডাক আৰু সবে নিজৰ পচন্দত অৰ্ডাৰ দিছিলে সো এনেদৰে আমি লাঞ্চটো এনজয় কৰিলোঁ তিলটো মোৰ এই সাইডত দি দিও হেই লবা হয় এইটো হৈছে ডাক কাৰী সো সকলোৱে খাই হৈ গ'ল আৰু এতিয়া যাবলৈ ওলালোঁ ইয়াৰ পৰা সো যোৱাৰ আগতে আপোনালোকক এবাৰ আকৌ দেখাই দিওঁ ৰেষ্টুৰেণ্টখন সো এইখন আছে গণেশগুৰিত আৰু নামটো হৈছে মিচিং কিটচেন সো এতিয়া আমি সকলোৱে যাব ওলালোঁ আৰু যোৱাৰ আগতে অলপ ফটো সেশনো কৰি ল'লোঁ তো এয়া এতিয়া গৈ আছোঁ ৰিটাৰ্ণ হৈ আছোঁ আমি সো ভাল লাগিলে বহুত দিনৰ মূৰত সকলোৱে একেলগে লাঞ্চ কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ কলৈ গ'লোঁ কি কৰিলোঁ সো গাইজ থ্যাংক ইউ ভেৰি মাচ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এণ্ড কমেণ্ট কৰিব থ্যাংক ইউ ভেৰি মাচ